আৰম্ভ কৰি লৈছোঁ। আমি প্ৰথম দ্বিতীয় দলক আমাৰ মঞ্চৰ পিছফালে থকা এই জোৰত সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। 8 মিনিট সময় এক সংকেতন বাজি দিব আৰু তেতিয়াই তেওঁলোকৰ নাম সামৰিব। আমি দললৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে প্ৰায় 35টা দলে অংশগ্ৰহণ কৰিছে। সময়ৰ প্ৰতি নজৰ ৰাখি তেওঁলোকক সময় সৎ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি প্ৰথম তিনিটা দল ক্ৰমে বুঢ়াগোহাঁই নামনি দল জলজলি হাউলি, কবিতা কলিতা দিহানাম দল টাপা আৰু গকুল দলৰ নামনি দল খাটালপৰা, এই তিনিটি দলক আমাৰ মঞ্চৰ পিছফালে সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। আমি প্ৰথমতে আমন্ত্ৰণ জনাম বুঢ়াগোহাঁই নামনি দল জলজলি হাউলি। পৰৱৰ্তী দলত সাজু হৈ থাকিব কবিতা কলিতা দিহানাম দল টাপা আৰু তাৰ পিছতে সাজু থাকিব গকুল দলৰ নামনি দল খাটালপাৰা।